তথাপি প্ৰতিক্ষণে আমি এইবোৰ সহ্য কৰি যাওঁ। ৰেডিঅ'টোৰ ভলিউম বঢ়াই দি কৰ্ণপতাহ বিদীৰ্ণকাৰী ৰক বাজানাৰ কবলত নিজকে সপি দি আধুনিক হোৱা বুলি ভাবি লওঁ। আমি ক্ষণে ক্ষণে পাহৰি যাওঁ। অৱশ্যে তুমি পাহৰিব পাৰা, কিন্তু তোমাৰ শৰীৰে কেতিয়াও পাহৰি নাযায়। সৰুতে তেওঁলোকে নিৰ্জনতা বিচাৰি নদীৰ পাৰৰ শিলত গৈ বহিছিল বা পথাৰলৈ গৈছিল। আজিকালি নদীৰ পাৰত ট্ৰেঞ্জিষ্টৰ আৰু গাড়ী আৰু অসংখ্য কল কাৰখানা আৰু বিবৰ্ধমান জনসংখ্যাই নদীৰ পাৰলৈ দলিয়াই পেলোৱা বনোৱাৰ আৰু নিবনুৱাৰ কোলাহল, গ্ৰামাঞ্চলৰ নিৰ্জনতা, জেট বিমানৰ তীক্ষ্ণ দীঘল সুহুৰিয়ে চুৰ মাৰ কৰি দিছে। ক্ৰমশ সভ্যতা আগবাঢ়িছে আৰু যন্ত্ৰ বাঢ়িছে। পৃথিৱীৰ প্ৰতি ঘনমিটাৰত শব্দঢৌ অবিৰামভাৱে বাঢ়ি গৈছে। সমস্ত পৃথিৱী পূৰ্ণ কৰি পেলাইছে। তেওঁলোকৰ ৰাস্তাটো আগে অতি নিৰ্জন আছিল। ৰাতিৰ নিৰ্জনতাত তেওঁলোকে মূৰৰ পুলটোত গৈ বহিছিল। ৰাতিপুৱাৰ নিৰ্জনতাত তেওঁলোকে মৰ্ণিং ৱাক কৰিব গৈছিল। আজি ৰাস্তাৰ মূৰৰ ঘৰটোৰ বাৰাণ্ডাখনত প্ৰায় 50টামান ৰিক্সাৱালা শুৱে, আড্ডা দিয়ে। চাৰিওপিনে ৰেডিঅ' বাজে। বহু ৰাতিলৈ গাড়ী আহে। ৰাতি 11:30মান বজাত সদায় কাৰোবাৰ স্কুটাৰ এখনে বেকফায়াৰ কৰি কৰি পাৰ হৈ যায়। ফট ফট ফ্ৰট ফ্ৰট ধুম, ফট ফট ফ্ৰট ধুম। পুৱা চৰাই চিৰিকটিৰ টোপনিৰ পৰা নুঠোতেই বিভিন্ন শব্দ আঁঠুৱা ভেদ কৰি সোমাব ধৰে। আধা টোপনিতে তেওঁ বুজিব পাৰে এইবাৰ ষ্টাৰ্ট দিব ধৰিছে এখন ট্ৰাক। এই এখন এম্বেচেডৰ। এইবাৰ এখন অমুক বাবুৱে মৰিয়া হৈ তেওঁৰ প্ৰাগ ঐতিহাসিক ফৰ্ড ইঞ্জিনটো ৰেচ দিছে। সিহঁতৰ বিচিত্ৰ সুৰ তেওঁৰ ৰক্তত সোমাই গৈছে। আৰু তাৰ পাছত মিউনিচিপিলিটিৰ কলটোত পানী নিবলৈ অহা মাইকী মানুহবোৰে উচ্চস্বৰে কাজিয়া কৰে। কলহ, বাল্টি, চৰিয়া, ঘটিৰ ধুং ধাং ঠাং ঠাং। গীতাত আত্মা নামে যিটো বস্তুৰ কথা কোৱা হৈছে, শৰেৰে যাক বধিব নোৱাৰি, জুইৰে যাক পুৰিব নোৱাৰি, পানীৰে যাক ভিজাব নোৱাৰি, বতাহেৰে যাক ইত্যাদি, আৰু যিটো সৰ্বব্যাপী, যাৰ নাম ব্ৰহ্ম, সেই বৰ্ণনাৰে তেওঁৰ ক'বৰ মন যায়, সেইটোৱেই শব্দ, সেইটোৱেই সৰ্বব্যাপী, সেইটোৱেই ব্ৰহ্ম, শব্দ ব্ৰহ্ম। এই মৰুভূমিৰ মাজত তেওঁৰ বাবে কোনো ৱেচিছ নাইনে? আছে, কিয়নো সৌভাগ্যক্ৰমে তেওঁৰ ঘৰুৱা জীৱন অতি সুখৰ। তেওঁৰ গাৰ্হস্থ্য জীৱন অতি মধুৰ। তেওঁৰ নৱবিবাহিতা স্ত্ৰীৰ কণ্ঠ সুধাৰে ভৰা। তেওঁৰ স্ত্ৰীয়ে গান গাইছিল, ধুনীয়া গান শুনি, মাথো গান শুনি তেওঁ মুগ্ধ হৈছিল। তাৰ পিছত পৰিচয় ঘটিছিল। আজিকালি আৰু ৰাজহুৱা অনুষ্ঠানত তাই গান নাগায়। মাথো বাথৰুমৰ বাহিৰত পানীৰ শব্দৰ মাজে মাজে তেওঁ মাজে মাজে লাগি শুনে। গোটেই দিন তাইৰো কোলাহলৰ মাজত কাটে। টাইপিষ্টৰ কাম কৰে। টাইপ কৰি কৰি হাতৰ আঙুলিবোৰ বিষায়। দেহ মন অবশ, একঘেয়ে লাগে। মানুহ সোমায় আৰু ওলায়। ক্ৰিং ক্ৰিংকৈ টেলিফোন বাজে। হেল্ল' হেল্ল' হেল্ল'। আৰু মনটো দুই ধৰণৰ শব্দৰে সংপৃক্ত হৈ থাকে। মূৰৰ ওপৰৰ ঘূৰ্ণয়মান ফেন বিয়াৰিং বেয়া হৈছে। কে কো ঘৰ ঘৰ ঘৰ। আৰু টাইপৰাইটাৰৰ খট 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 খটাখট খট ক্লিং খট 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 খটাখট ক্লিং খট খট। গতিকে তাইৰ স্বামীয়ে যে গণ্ডগোল বেয়া পায় তাই বুজিব পাৰে। এদিন তেওঁলোকে পণ্ডিত ৰবিশংকৰৰ চেতাৰ বাদন শুনিব গৈছিল। কাৰ্যসূচীত তেওঁৰ প্ৰিয় দক্ষিণ ভাৰতীয় ৰাগ কেইটামানো আছিল। হাতত কাগজখন লৈ তাই উচ্ছ্বসিত হৈ কৈছিল, চোৱা চোৱা, তুমি যে সেইদিনা কৈছিলা সেই কিবাটোও আছে,
সিংহেন্দ্ৰ মাধ্যম যাবা অত্যন্ত অসন্তুষ্ট হৈ উভতি আহিছিল কিয়নো গৰম আৰু গোলমালত যেন ৰবিশংকৰে প্ৰাণ মন ঢালি সেইদিনা একোকে বজাব নোৱাৰিলে বৈৰাগী ভৈৰৱৰ তবলা আৰম্ভ হোৱাৰ পাছলৈকে মানুহ ওলাইছে সোমাইছে চিট বিচাৰিছে অলপ বিৰতি পালেই মচমচকৈ চানাচুৰৰ পেকেট খুলিছে পপকৈ ছ'ডাৰ বটল খুলিছে ছোৱালীবোৰে ঊল চিলাই বাহিৰ কৰিছে মৃদু কথা বাৰ্তাৰ গুঞ্জন ফেনৰ কেঁকো শব্দ প্ৰেক্ষাগৃহৰ একুষ্টিক জঘন্য ৰাস্তাৰ গাড়ীৰ শব্দও মাজে মাজে ভিতৰলৈ আহে মাইক বিভ্ৰাট ৰবিশংকৰৰ মেজাজটোৱে সম্ভৱতঃ খাৰাপ হৈ গ'ল পাছলৈ তেওঁ আৰু ৰাগবোৰৰ আলাপ বজাবলৈ বাদেই দিলে কিয়নো ভাৰতীয় আলাপ তেওঁৰ মতে সম্পূৰ্ণ আধ্যাত্মিক বস্তু শান্ত সৌম্য পৰিৱেশ নহ'লে তাৰ উদ্ভাৱনা কঠিন তবলাৰ লগত ছন্দৰ যুদ্ধ কৰি তেওঁ যেন কোনোমতে আচৰ জমালে এনেকুৱা কৰিব নোৱাৰিনে যে চাৰিওপিনৰ যত গণ্ডগোল যত অসংগীত নিস্তব্ধ হৈ পৰিব মাথো সংগীতৰ ধ্বনিহে শুনা যাব এনেকুৱা এটা যন্ত্ৰ উলিয়াব নোৱাৰিনে তাই মিচিকে হাঁহিছিল তাইৰ স্বামীৰ মূৰত কত আইডিয়া কত কল্পনা কিন্তু এনেকুৱা অসংগীত তেওঁলোকেও ভাল পায় নিস্তব্ধ দুপৰীয়া নাৰিকল গছবোৰৰ পাত যেতিয়া কপে তাই আচ্ছন্নৰ দৰে কাণ পাতি শুনে ৰাস্তাৰে যেতিয়া গলত জুনুকা বান্ধা ঘোঁৰাৰ গাড়ী জুনু জুনু কৰি ঘোঁৰাৰ ক্লপ ক্লপ কদমেৰে পাৰ হৈ যায় দুয়ো কথা বন্ধ কৰি লাগি শুনে সেই শব্দ মিলি যোৱাৰ পাছত দুয়ো দুয়োৰে পিনে চাই এবাৰ মিচিকিয়াই হাঁহে এইবোৰ অসংগীত এইবোৰৰ কোনো নিৰ্দিষ্ট পৰ্যাবৃত্তি বা পিৰিয়ডিচিটি নাই যিটোৱে বিজ্ঞানৰ মতে সংগীত আৰু গণ্ডগোলৰ পাৰ্থক্য কৰে বুলি তেওঁ আলোচনী এখনত পঢ়িছে সংগীত বনাম অসংগীত শেষৰ শ্ৰোতাৰ হাতচাপৰি কিন্তু তেওঁ তাইক বুজাবৰ চেষ্টা কৰে এইটোও তেওঁ আলোচনীত পঢ়িছে যে গণ্ডগোল আৰু সংগীতৰ পাৰ্থক্য মনোগত মনস্তাত্ত্বিক ঘড়ীৰ টিক টিক শব্দ পৰ্যাবৃত্ত কিন্তু সেইটো সাধাৰণতে সংগীত নহয় আৰু ৰাতি টোপনিৰ সময়ত খেয়াল এনেকি সুললিত ঠুংৰি শুনিব লাগিলে সেইটো গোলমাল অসংগীত যিটো ৰবিবাৰে তেওঁ প্ৰথম তাইৰ ঘৰলৈ যাব বুলি কৈছিল তাই গোটেই দুপৰীয়াটো একো কৰিব পৰা নাছিল তাই টেবুলৰ কাষত বহিত হিজিবিজি লিখি কটাইছিল কাষৰ কোঠাটোত বহি খাই উঠি দিবানিদ্ৰাৰ আগে তাইৰ দেউতাকে অভ্যাসমতে খবৰৰ কাগজ পঢ়িছিল তাইৰ মনত আছে কেনেকৈ কাগজৰ ওপৰত কলমৰ খচখচ শব্দতেই তাই মাজে মাজে উচপ খাই উঠিছিল তাইৰ ভয় হৈছিল দেউতাই কিজানি এই শব্দটো শুনিছেই দেউতাই কি বা নাভাবিছে তেওঁ কাগজৰ পাত লুটিওৱাৰ শব্দটো কিমান ডাঙৰ হৈ আহি তাইৰ কাণত পৰিছিল তাইৰ আজিও মনত আছে খিৰিকীৰ বাহিৰত নাৰিকল গছৰ পাতবোৰত বতাহৰ খৰখৰ শব্দ হৈছিল হুক এৰাই যোৱা এপাত খিৰিকী ৰৈ কেঁচকৈ উঠিছিল তাৰ পাছত হঠাৎ তাইৰ দেউতাকে কাগজখন জপাই চকীখন পাছলৈ ঠেলি উঠি পৰিল মজিয়াত চকীখন ঠেলাৰ শব্দটো কিমান প্ৰকাণ্ড যেন হৈ আহি তাইক চক খুৱাই দিছিল সেই কথা তাইৰ আজিও মনত আছে আজিও যেতিয়া তাই নিৰ্জন দুপৰীয়া নাৰিকল গছৰ পাতবোৰ বতাহত কপা শুনে খিৰিকী এখনে কেঁচকৈ শব্দ কৰি উঠে তাইৰ মনত পৰে আৰু তেওঁলোকৰ মনত আছে কেনেকৈ সন্ধিয়া তেওঁ অহাৰ পিছত দুটামান অসংলগ্ন কথা কোৱাৰ পিছত তেওঁলোক দুয়োৰে মুখৰ মাত বন্ধ হৈ গৈছিল কথা হেৰাই গৈছিল কেনেকৈ দুয়ো অবোধৰ দৰে অৰ্বাচীনৰ দৰে ইজনে সিজনৰ মুখলৈ চাই বাৰান্দাত থিয় দি আছিল কিমান সময় এনেদৰে দুয়োৰে মুখলৈ চাই থিয় দি আছিল আজি কাৰো মনত নাই হয়তো 1 মিনিট হয়তো 10 মিনিট লাহে লাহে দূৰৰ পৰা এটা জুনুকাৰ ক্ষীণ জুন শব্দ ক্ৰমে স্পষ্ট হৈ আগবাঢ়ি আহিছিল মুখ নুঘুৰুৱাকৈয়ে দুয়ো বুজিব পাৰিছিল এটা জুনুকা নহয় দুটা নহয়
বহুতো জুনুকা জুন জুন কৰি সন্মুখৰ ৰাস্তাৰে পাৰ হৈ যাব ধৰিছে। গলত জুনুকা বান্ধা ঘোঁৰাৰ গাড়ীৰ শাৰী পাৰ হৈ যাব ধৰিছে। অথচ তেওঁলোকে বুজা নাছিল যে জুনুকা বাজিছে, যে ঘোঁৰা গাড়ীৰ শাৰী পাৰ হৈ যাব ধৰিছে। তেওঁলোকে তেতিয়াও দুয়োৰে মুখলৈ চাই মন্ত্ৰমুগ্ধৰ দৰে থিয় হৈ আছিল। লাহে লাহে জুনুকাৰ শব্দ আকৌ ক্ষীণ হৈ হৈ অৱশেষত নুশুনা হৈ গ'ল। হঠাৎ যেন দুয়ো সম্বিত ঘূৰাই পালে। দুয়ো একেলগে চকুৰ পতা পেলাই মূৰ জোকাৰি উঠিল আৰু লগে লগে দুয়ো একেলগে মিচিকে হাঁহিলে।